হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই ভাবোঁ আপোনালোকে ভালেই আছে আৰু লগতে ময়ো ভালেই আছোঁ। আজি মই আপোনালোকৰ ওচৰত এটা পনীৰ ৰেচিপি লৈ আহিছোঁ আৰু আপোনালোকে ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব। আজি মোৰ তাতে টিউজডে হয়, মই ভেজ খাওঁ, গতিকে মই ভাবিলোঁ আজি এটা পনীৰ ৰেচিপি বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু যদি আপোনালোকে ট্ৰাই কৰি চায় আৰু যদি ভাল পায় তেনেহ'লে মোক এটা কমেণ্ট কৰি জনাব কেনেকুৱা হ'ল, কি হ'ল। তেনেহ'লে ব'লক ৰেচিপিটো আৰম্ভ কৰোঁ। মই পনীৰখিনি এনেকৈ টুকুৰা টুকুৰকৈ এটা চাইজতে কাটি ল'লোঁ আৰু দুটা বিলাহী লৈছোঁ, লগতে এবাটি দৈ আৰু ধনিয়া ল'লোঁ, গোটা ধনিয়া লৈছোঁ, গোটা জিৰা আৰু দুটামান শুকান জলকীয়া, ডালচেনি, ইলাচি, কেইটামান লং লৈছোঁ আৰু তেজপাত ল'লোঁ আৰু 4-5টামান মই পিঁয়াজ ল'লোঁ আৰু কেপচিকাম দুটামান, আদা নহৰু কেইটামান লৈছোঁ আৰু ছানৰাইজৰ গৰম মছলা ল'লোঁ, আমুলৰ মই অলপ ক্ৰীম লৈছোঁ আৰু ৰেড চিলিটো লৈছোঁ কাৰণ কালাৰৰ কাৰণে লাগিবই। মই গোটেই বস্তুখিনি ভালকৈ বইল হ'বলৈ দিম। ইয়াতে মই আধা কেৰাহী পানী ল'লোঁ আৰু যিকেইটা মই বিলাহী, পিঁয়াজ, আদা নহৰু, জিৰা, লং, ইলাচি, ডালচেনি যিখিনি আছিলে মই গোটেইখিনি একেলগে ইয়াতে দি ভালকৈ বইল হ'বলৈ দিম। আৰু মই পানীখিনি এনেকৈ বইল কৰি কৰি শুকুৱাই দিম। এয়া দেখিছেনে, পানীখিনি অলপ শুকাইছে। অলপ শুকোৱাৰ লগে লগে মই ইয়াতে কাজু 8-9টামান দি দিছোঁ। পানীখিনি এতিয়া ভালকৈ শুকাই গ'ল। এতিয়া মই ঠাণ্ডা হ'বৰ কাৰণে মই এটা বাচনত ৰাখি দিছোঁ। আৰু এইখিনি অলপ ঠাণ্ডা হৈছে, বেছি ঠাণ্ডা নহ'লেও হ'ব। এতিয়া মই মিক্সিত ভালকৈ পিচি ল'ম। এতিয়া মই এখন কেৰাহীত অলপ তেল দিলোঁ আৰু 3টামান তেজপাত আৰু গোটা ধনিয়া কেইটামান দিছোঁ, শুকান জলকীয়া 3টা দিছোঁ আৰু কেইটামান মই জিৰা দিলোঁ। আৰু ইয়াৰ পাছতে যোনখিনি মই পেষ্টটো বনাই লৈছিলোঁ সেইখিনি মই ইয়াতে ঢালি দিম। এতিয়া এইখিনি ভালকৈ হিলাই থাকিব। তাৰপিছতে মই ইয়াত কাশ্মীৰী ৰেড চিলি দিম। ইয়াত মই কালাৰৰ কাৰণে দিছোঁ। আৰু ইয়াতে মই এতিয়া নিমখ দিলোঁ। আপোনালোকৰ সোৱাদ অনুযায়ী আপোনালোকে নিমখখিনি দিব। আৰু অকণমান টেষ্টৰ কাৰণে অকণমান মই চেনি দিলোঁ।
আৰু কালাৰটোও ভাল হয়। আৰু এইখিনি ধুনীয়াকৈ এটা উতল আহিছে। আৰু মই যোনখিনি দৈ লৈছিলোঁ, দৈখিনি মই ইয়াত আধা দি দিম, গোটেইখিনি ইয়াত নিদিওঁ, গোটেইখিনি দিলে বেছি অলপ টেঙা হৈ যাব। আৰু মই ইয়াতে আমুলৰ অলপ ক্ৰীম দি দিম। এনেকৈ ভালদৰে হিলাই থাকিব, নহ'লে লাগি যাব। আৰু গেছটো একেবাৰে ল' ফ্লেমত ৰাখিব। তাৰপিছতে মই ইয়াতে অলপমান গৰম মছলা দি দিম। আৰু মই ইয়াতে মোৰ পনীৰ চিলি মছলা আছিলে, মই সেয়া অলপ দিছোঁ। এইটো আপোনালোকে নিদিলেও কোনো কথা নাই, মোৰ আছে কাৰণে মই ইয়াতে দি দিছোঁ। এইটো নিদিলেও কোনো কথা নাই। আৰু এইখিনি ভালকৈ উতল অহাৰ পিছত মই ইয়াতে যি দুটা কেপচিকাম লৈছিলোঁ, সেই দুটা মই এতিয়া দি দিছোঁ। আৰু মই এটা পিঁয়াজ কাটি ল'লোঁ, এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ, গোল গোলকৈ। আপোনালোকে এনেকৈ এৰাই ল'ব। আৰু লাষ্টত মই পনীৰ কিটুকুৰা এতিয়াহে দিম। পনীৰখিনি এনেকৈ দি দিব। এনেকৈ ভালকৈ মিক্স কৰি ল'ব। আৰু ইয়াতে মই এগিলাচ পানী দি দিছোঁ। আৰু এইখিনি এতিয়া ঢাকন লগাই দিব। 5 মিনিটৰ কাৰণে ঢাকন লগাই দিব। এয়া মোৰ 5 মিনিটৰ পিছত মই চাইছোঁ, লাষ্টত মই খিচমিচ কেইটামান দি দিছোঁ। আকৌ মই ঢাকন লগাই দিম 5 মিনিটৰ কাৰণে। এয়া দেখিছেনে, মোৰ হৈয়ে গ'ল। এয়া মোৰ শেষত মই অলপমান ক্ৰীম ওপৰত মই ছটিয়াই দিছোঁ। যদি ৰেচিপিটো ভাল পালে তেনেহ'লে এটা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি বেয়াও পাইছে তেনেহ'লে এটা কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। থেংক ইউ।